চাহ খাই কেনেকুৱা লাগিলে? ভাল লাগিছে আৰু হাই গাইজ, গুড মৰ্ণিং। আৰু আপোনালোকৰ যাতে দিনটো শুভ যাওক। আপোনালোকে ভাল আছেনে? আমিও মোটামুটি ভালেই আছোঁ। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি ৰাতিপুৱা টোপনিৰ পৰা উঠি ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ হাত মুখ ধুই গা পা ধুই আমি এতিয়া বিশেষকৈ মই গা ধোৱা নাই, এওঁ গা ধুলে। ধুই কিনে এতিয়া আমি চাহ তাহ বনাম, খাম। বলক দেখুৱাই থাকিম আপোনালোকক। গুড মৰ্ণিং এটা কৈ দিয়া। গুড মৰ্ণিং। আমাৰ খৰিখিনি মানে ইয়াতে থৈ দিওঁ। মানে কি হয়, এই চোতালত থাকিলে বৰষুণ দিলে তিতি যায় যে, সেইকাৰণে মানে আমি বাৰিন্দাত থওঁ। ইয়াৰ পৰা আনি মানে পাকঘৰত ইউজ হয়। কাৰেণ্টটো নাই আমাৰ ইয়াত, কাৰেণ্টৰো প্ৰব্লেম থাকে। কাৰেণ্টটো নাই, সেইকাৰণে অন্ধকাৰ হৈ থাকে আমাৰ ঘৰকেইটা। আপোনালোকে দেখিও ইমান ভাল নাপাব, কাৰণ পূৰা মানে কাৰেণ্ট নাই যে, আৰু পোহৰো নাই, আৰু মোবাইলৰ ফ্লেছে ইমান ধুনীয়া মানে দেখা নাযায়। জুই ধৰোৱা হৈ গ'ল, তেতিয়া লাহে লাহে চাহ বহিব। খুব ধুনীয়া জুই ধৰিলে, মানে কি কয় এইটো, এই নাৰিকলৰ পাত। চাহৰ লগত কি আছে আজি? চাহৰ লগত অঁ, চাওচোন কি বনাওঁ। আমাৰ চাহ হৈ আছে, গাখীৰ চাহ। চাহপাত, গাখীৰ, পানী দিয়া হৈ গ'ল, চেনি দিয়া হৈ গ'ল। এতিয়া চাহ হোৱাৰ পিছত খাম। আৰু লগতে কি বনাই বা, পিঠা কিবা বনাব নেকি। এয়া আটা লৈ গৈ আছোঁ আমি। মানে গমটো পাইছেই, কি কয়, আমাৰ আমি গাঁৱলীয়া মানুহ। এতিয়া আমি মানে তো যি পাওঁ, মানে ইমান আমাৰ কেতিয়াবা পিঠা খাওঁ, কেতিয়াবা বিস্কুট খাওঁ, কেতিয়াবা এনেকুৱাই চলি থাকে আমাৰ গাঁৱলীয়াত। আপোনালোকেতো গমেই পাইছে, গাঁৱলীয়া মানুহে ধৰক আপোনাৰ বেছি কিবা ভাল একো নাখায়। খায় যদিও মানে ধৰি লওক এইয়া পিঠা চিঠাবিলাক সিহঁতৰ চলি থাকে। এয়া চেনি দিয়া হৈ গ'ল। এইখিনি ধুনীয়াকৈ মিক্স কৰা হ'ব। তাৰপিছত পিঠা বনাই চাহ দি খাম। ভালকৈ মানে মিক্স নহ'লে এইটো মানে আপোনাৰ হেৰি হৈ যায়, খাবলৈ ইমান টেষ্ট নহ'ব। নিমখ দিছা নেকি? চাহ হৈ গ'ল। এতিয়া চাহটো নমাই এতিয়া টাৱা বহাব। এই যোনখনত মানে পিঠা হ'ব যোনখনত, সেইখনত এতিয়া টাৱা বহালে তো টাৱাখন গৰম হ'ল। এতিয়া তেল দিব ইয়াতে। খাওঁতে ভাল লাগে, ইমান বেয়া নালাগে। সেইকাৰণে আমি ৰাতিপুৱাতে চাহৰ লগত খাওঁ, খায়ো ভাল লাগে। বেছি নাই, আমি মানুহো কম, 2-4জন মানুহ আমাৰ ঘৰতে। দুজন নহয়, 4-5জনমান মানুহ। এই এটা দুটাকৈ খাম আৰু
চব ডাঙৰ ডাঙৰ মানুহ, সৰু ল'ৰা ছোৱালী হ'লে পোৱালিবিলাক থাকিলে দুটা লাগিব, পাঁচটা লাগিব, তিনিটা লাগিব। আমিতো ডাঙৰ মানুহ, আমি কমাই খাই যাম, এটা দুটাকৈ খাম, বাছ হৈ যাব আৰু। এতিয়া পিঠাখিনি হওক লাহে লাহে। পিঠাকেইটা লুটিয়াই দিয়া হৈ আছে, এফাল অকণমান হৈ গ'ল আৰু সেইফাল অকণমান হ'লেই আৰু চাহটো আকৌ অকণমান গৰম কৰি খাই দিম। ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই, উঠিছোঁ, উঠি পানীও খোৱা নাই আজি, সেইকাৰণে পূৰা ভোক লাগি আছে, চাহটো খাবলৈ খুব মন গৈ আছে। আপোনালোকে চাহ খালেনে? খাব আৰু সোনকালে, সোনকাল মানে এতিয়াতো ৰাতিপুৱা 8:30 8টা বাজিলেই, খাব আপোনালোকে চাহ। তো কোৱাচোন, পিঠা হৈ গ'লনে? কিমান বাকী আছে আৰু? অঁ ঠিক আছে, চাহটো গৰম হ'ব চাগে এতিয়াও আকৌ। পিঠাটো হৈ গ'ল, এতিয়া খালি এই চাহটো হ'ব লাগে। চাহটো হোৱাৰ পিছত খাই দিম আৰু। এইফালে চাওক, কাপো আহি গ'ল, কাপো অনা চলি আছে, প্লেট অনা চলি আছে, পূৰা এডভান্স। এয়া লোৱা হৈ আছে। এইফালে চাহ গৰম হৈ আছে পূৰা। চাহ হৈ গ'ল, ঢালা হৈ আছে। এতিয়া লাহেকৈ খাম আমি। ইয়াত বহি লৈ খাম, একে চব উখুৰা মুখুৰা চাহকে হেৰি কৰি খাম এইবিলাক। ইয়াতে লৈ আনো। খাম আৰু চোৱা অকণমান খাই চোৱাচোন কেনেকুৱা টেষ্ট হৈছেনে। পিঠাটো খাই চোৱাচোন কেনেকুৱা হৈছে। ভাল হৈছে। ভাল হৈছে নেকি? এইফালে চাই কোৱা। বহুত ভাল হৈছে। গাইছ খাওঁ। ভাল হৈছে। চাহটো খাই লওঁ। চ' গাইজ আমি চাহ খোৱা আৰম্ভ কৰিলোঁ, আপোনালোকেও খাব। ভাল হৈছে, চাহটো টেষ্ট হৈছে, মানে গাখীৰ চাহ যে মই নাখাওঁ ইমান বেছি চাহো, হ'লেও আজি খাই আছোঁ, বা খাওঁ কম খাওঁ, ইমান বেছিও নাখাওঁ। আপোনালোকে কি চাহ খাই ভাল পায় কমেণ্ট কৰি জনাব, আৰু এনেকুৱা পিঠা আপোনালোকে খায়নে কমেণ্ট কৰি জনাবচোন। চাহ খাই কেনেকুৱা লাগিলে? ভাল লাগিছে আৰু। তো গাইজ আজিৰ কাৰণে ইয়াতে সামৰণি মাৰিলোঁ, কালিলৈ আকৌ দেখা হ'ব। চ' গাইজ আজিলৈ ইমানতে এৰিলোঁ, আৰু যি পাৰিলোঁ দেখুৱালোঁ, বেয়া নাপাব। মানে ইমান ধুনীয়া নহ'ব ভিডিঅ', তথাপিও চেষ্টা কৰি আছোঁ ভাল ভিডিঅ' বনাবলৈ। ভাল লাগিলে কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে ভাল থাকিব, সুখে থাকিব, ভাল হৈ থাকিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। নমস্কাৰ।